ৰঘুৰ দোকান চহৰৰ কাষতে থকা বাবে ৰঘুৰ দোকানত পাও ভাজি বহুত বিক্ৰী হৈছিল। ৰঘুৱে সদায় নিজৰ গ্ৰাহকৰ বাবে ধুনীয়া ধুনীয়া পাও ভাজি বনাইছিল। আরে রঘু ভাই, এক প্লেট চিজ পাও ভাজি দি দিয়কচোন। ঠিক আছে। ৰঘুৱে ৰাঘৱক চিজ পাও ভাজি দি দিলে আৰু ৰাঘৱে কয়, বাহ রঘু ভাই, কি সুন্দৰ পাও ভাজি। আপোনাৰ হাততো যাদু আছে, যাদু। মই আগতে এনেকুৱা পাও ভাজি জীৱনতো খোৱা নাই। ৰঘুৰ পাও ভাজি ৰঘুৰ গ্ৰাহকে বৰ ভাল পাইছিল আৰু সদায় খাবলৈ আহিছিল। ৰঘুৰ পাও ভাজি নিচিনা কোনো দোকানতে এনেকুৱা সুন্দৰ সোৱাদৰ পাও ভাজি কোনেও নাজানিছিল বনাব। সেয়েহে বহুত দূৰ দূৰণিৰ পৰা ৰঘুৰ পাও ভাজি খাবলৈ বহু লোক আহিছিল। ৰঘুৱে সদায় ৰাতিপুৱা সোনকালে উঠি চব্জি বজাৰলৈ যায় আৰু তাজা তাজা চব্জি কিনি লয় পাও ভাজি বনাবলৈ। ৰঘুৱে সদায় তাজা তাজা চব্জিয়ে পাও ভাজি বনাই কাৰণে ৰঘুৰ দোকানত গ্ৰাহকৰ ভিৰ হ'বলৈ লয়। এই সকলোবোৰ ভালকৈ বনাই কাৰণে ৰঘুৰ ভাণ্ডাৰ ভাল চলিবলৈ লয় আৰু ৰঘুৰ পাও ভাজিৰ সোৱাদৰ মজাই বেলেগ। ৰঘুৱে পাও ভাজি নিজৰ দোকানত 25 টকাকৈ বিক্ৰী কৰে বাবে ৰঘুৰ পাও ভাজি সকলোৱে খাব পাৰে। একেখন চহৰতে ৰঘুৰ বন্ধু গিৰিধৰে নিজৰ ফল মূল বিক্ৰী কৰিছিল। গিৰিধৰ বৰ লোভীয়া মনৰ ব্যক্তি আছিল। গিৰিধৰে সদায় ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰি নিজৰ ফল মূল বিক্ৰী কৰিবলৈ যায়। যদি গিৰিধৰৰ বহুতো ফল বিক্ৰী নহয়, তেতিয়া গিৰিধৰে নিজৰ বন্ধু ৰঘুৰ দোকানৰ কাষতে নিজৰ দোকানখন বহাই লয়। এদিন ৰঘু আৰু গিৰিধৰে কথা পাতি থাকোঁতে গিৰিধৰে ক'লে, অৰে ৰঘু ভাই, তোমাৰ হাততো যাদু আছে। তোমাৰ পাও ভাজিবোৰ ইমান সোৱাদ লগা, মুখতে একদম সোৱাদটো লাগিয়ে থাকে এতিয়ালৈকে। এয়া চব ভগৱানৰ কৃপা গিৰিধৰ। পিছে গিৰিধৰ, তোমাৰ ফল মূলবোৰ বিক্ৰী হয় নাই? আৰে ৰঘু ভাই, মোৰ ফল মূলবোৰ বৰ ধুনীয়াকৈ বিক্ৰী হয়। মানুহৰ ভিৰেই লাগি থাকে, কাৰণ মই সদায় ৰাতি ভাল ভাল ফ্ৰেছ ফল মূলবোৰ ৰাতি কিনিবলৈ যাওঁ। তেতিয়া বহুত সস্তাতে বহুত ভাল ভাল ফল মূল পায়। তেতিয়া মই বহুত সস্তাত পাওঁ। তেতিয়া মই দিনত সকলোবোৰ ফল মূল বিক্ৰী কৰোঁ, আকৌ ৰাতি সেই ফল মূলবোৰ বহু সস্তাতে কিনিবলৈ যাওঁ। নহ'লে ৰঘু ভাই, তুমিও মোৰ লগতে আজি ৰাতি ওলাবা শাক পাচলি কিনিবলৈ, বহু সস্তাতে ৰাতি পাবা, হ'বনে? গিৰিধৰৰ কথাখিনি শুনি ৰঘুৱে ভাবি পেলানি কয়, ঠিক আছে। আৰু ৰাতি হোৱাৰ লগে লগে দুয়ো বন্ধুৱে নিজৰ ঠেলাবোৰ সামৰি পেলানি ৰাতি বজাৰলৈ নিজৰ নিজৰ বস্তুবোৰ কিনিবলৈ যায়। ৰঘু আৰু গিৰিধৰ বজাৰ গৈ পায়গৈ। তেতিয়া বজাৰত বহু ভিৰ আছিল আৰু বস্তুবোৰ কম দামতে বিক্ৰী কৰা গৈছিল। তেতিয়াতে ৰঘুৱে গিৰিধৰক কয়, আৰে গিৰিধৰ, ইয়াত দেখোন ফল মূল শাক পাচলি ইমান সস্তাতে পাইছে। এই শাক পাচলিবোৰকে দেখোন মই ৰাতিপুৱা বজাৰত বহুত দামত কিনি পেলাওঁ। আৰে সেইটো কাৰণেতো কৈছোঁ ৰবাই, মই সেইটো কাৰণে তোমাক কৈছোঁ, এতিয়া আৰু আমাৰ পইচাই পইচা হ'ব। কম দামত বস্তু কিনিবা, বিক্ৰী কৰিবা আৰু পইচা পাবা। ৰঘু আৰু গিৰিধৰে নিজৰ প্ৰয়োজনীয় বস্তুবোৰ কম দামতে বজাৰত কিনি লয়। আৰু সেইদিনা ৰঘুৱে সেই শাক পাচলিখিনিয়ে পাও ভাজি বনায়। পাও ভাজিখিনি সেই শাক পাচলি বনোৱা যদিও তাৰ গ্ৰাহকে একো কোৱা নাছিল আৰু তেনেদৰেই খাইছিল। এয়া দেখি ৰঘুৱে বৰ ভাল পাইছিল আৰু এই শাক পাচলিখিনিয়ে গ্ৰাহকৰ বাবে পাও ভাজি বনাই আছিল। তেতিয়াতে ৰঘুৱে মনে মনে ভাবে, মোৰ গ্ৰাহকৰ দেখোন একোৱেই হোৱা নাই, মানে এতিয়া পৰা মই কম দামতে ৰাতি বজাৰত শাক পাচলি কিনি পেলানি বহু টকা উপাৰ্জন কৰিব পাৰিম। এয়া দেখি ৰঘুৱে মনতে বৰ ভাল পালে আৰু সদায় ৰাতি
বজাৰত সেই শাক পাচলিবোৰ সস্তা দামতে কিনে আৰু এই সস্তা দামতে কিনা শাক পাচলিৰে পাও ভাজি বনায়। ৰঘুৱে দিনক দিনে লুভীয়া হ'বলৈ ধৰিলে। ৰঘুৰ বহুত লাভো হৈছে। এয়া দেখি ৰঘু দিনক দিনে বহুত লুভীয়া হ'বলৈ ধৰিছে। এয়া দেখি ৰঘু বহুত সুখী হৈ যায়। কিন্তু ৰঘুৰ এই সুখ আৰু বেছি দিন নাথাকে। এদিন ৰাতিপুৱা ৰঘুৱে দোকানত পাও ভাজি বনাই আছিল। তেতিয়াতে এজন মানুহে ৰঘুক ক'লে, আৰে ৰঘু ভাই, মই সদায় আপোনাৰ দোকানৰ পৰাই পাও ভাজি কিনো। মোৰ পৰিয়ালে আপোনাৰ পাও ভাজি সদায় খায়। মোৰ ল'ৰা ছোৱালীয়ে আপোনাৰ পাও ভাজি খাই ফুড পয়জন হ'ল। ডাক্তৰে কৈছে এই ফুড পয়জন বাহিৰৰ পাও ভাজি খোৱাৰ কাৰণে হৈছে। ৰঘুৱে সেই মানুহজনৰ কথাখিনি শুনি বহুত ভয় খালে আৰু ৰঘুৱে ক'লে, মইতো এনেকুৱা একো মিলোৱা নাছিলোঁ। তেনেহ'লে আপোনাৰ ল'ৰা ছোৱালীৰনো কেনেকৈ এয়া হ'ব পাৰে? মোৰ দোকানৰ পৰাতো সকলোৱে পাও ভাজি খাই আছে আৰুতো বেলেগৰ একোৱেই হোৱা নাই। আপোনাৰ ল'ৰা ছোৱালীহে এনেকুৱা হৈছে নে? আৰে মই কিয় মিছা কথা ক'ম? ৰহ, তোৰ বৰ বেছি হৈছে নহয়। ৰহ, মই পুলিচতহে কমপ্লেইন দিম তোৰ কথা। এনেকুৱা একোৱেই মই দিয়া নাই। মই মোৰ পাও ভাজি বহুত যত্নৰে বনাওঁ। মোৰ পাও ভাজি খালে একো হানি নহয়। প্লিজ অনুগ্ৰহ কৰি আপুনি পুলিচক কমপ্লেইন নিদিব। সেই মানুহজনৰ কথাখিনি শুনি ৰঘুৰ গ্ৰাহকে খোৱা পাও ভাজিখিনি তাতে থৈ পেলানি ৰঘুৰ দোকানৰ পৰা ৰাওনা হয়। ৰঘুৱে নিজৰ গ্ৰাহকক বহুত মাত দিলে, কিন্তু গ্ৰাহকে কোনো কথা নুশুনি নিজৰ ঘৰলৈ গুচি যায় আৰু ৰঘুৰ দোকানত কোনেও পাও ভাজি নাখায়। আৰু ৰঘুৱে মনতে ভাবে আৰু ৰঘুৱে নিজকে দুখ দিবলৈ লয় যে সি গিৰিধৰৰ কথাখিনি শুনি কিয় সেই শাক পাচলিবোৰ কিনিবলৈ গ'ল। সেই শাক পাচলিবোৰ সেই ভেজাল শাক পাচলিবোৰে পাও ভাজি বনোৱাৰ কাৰণেই ৰঘুৰ দোকানত কোনো মানুহ নহা হ'ল আৰু ৰঘুৱে নিজকে বহুত দুখ দিবলৈ ধৰিলে। ৰঘু লুভীয়া হোৱাৰ বাবে ৰঘুৰ লগত এনেকুৱা হ'ল। বন্ধুসকল, এই কাহিনীটোৰ পৰা আমি এইটোৱেই শিক্ষা পালোঁ যে লোভেই পাপ, পাপেই মৃত্যু। দেখিলে নহয়, লোভ কৰিলে কি ফল পায়। গতিকে বন্ধুসকল, আপোনালোকে ৰঘুৰ নিচিনা নকৰিব দেই। আহোঁ দিয়ক, আজিলৈ ইমানেই। যদি এই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।